লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মায়ে সৰু বাপেৰে সৰু তই হলি বৰ ডাঙৰ গৰু। এই বাক্যশাৰীৰে হেল্ল' মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, নমস্কাৰ। সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আজি যিহেতু গৰু বিহু, চ' সকলোকে গৰু বিহুৰ শুভেচ্ছা জনালোঁ। চ' আমাৰ ইয়াত এটা কাল্লা আছে, পুখুৰী দেখিছেনে ৰাইজ? সেই কাল্লা দেখালে আপুনি। আৰু এয়া আমাৰ বাবুৱে চাওক, আমাৰ এইজনী গাই, গাইজনীক মাহ হালধি সানি দি ধুনীয়াকৈ গা ধুৱাই আছে, পুখুৰীত নমাই দিছে। একদম মজা ভিউ চাওকচোন, কি ধুনীয়া। আমাৰ এজনী কলি গাই। আৰু এই চেগতে আজি আপোনালোকক আমাৰ ঘৰৰ এইটো পুখুৰীটো দেখালোঁ। এইটো আমাৰ পুখুৰী। আমি ইয়াতে গৰমৰ দিনত আমাৰ এইটো লোকেল চুইমিং পুল, আমি খুব ভালদৰে গা ধুওঁ। এইফালৰ পৰা সিটো ফাললৈকে আমি খুব ধুনীয়াকৈ সাঁতুৰি গা ধুওঁ। এই চাওক, আমাৰ গাইজনীও সাঁতুৰি আছে। হা বঢ়িয়া। শুভেচ্ছা থাকিল বিহুৰ। এইবাৰ সি আমাৰ কাল্লাটো লৈ আহিব। চ' মই যে কৈছিলোঁ ধুনীয়া লাগে। চ' সাঁতোৰাটো খুব ধুনীয়া ব্যায়াম এটা। চ' আমি গৰমৰ দিনত ইয়াত সাঁতোৰোঁ। কিন্তু এইবাৰ পানীখিনি অলপ বেয়া হৈছে, কাৰণ যিহেতু যোৱাবাৰ বানপানী বহুত উৎপাত হৈছিল। চ' আমাৰ এই সম্পূৰ্ণ পুখুৰীটো ডুব গৈছিল। আৰু ইয়াত থকা মাছবিলাক আমি এনেকৈ নেট দি দিছিলোঁ। চ' মাছবিলাক গুচি গৈছে। এইবাৰ নতুনকৈ দিছোঁ আৰু সৰু মাছ। চাওঁ যদি এইবাৰ বানপানীৰ উপদ্ৰৱ নহয়, বানপানী নহয়, তেনে মাছখিনি বাচিব আৰু। চ' যোৱাবাৰৰ কাৰণে এই পানীখিনি বেয়া হৈছে। ইয়াতে চূণ দিব লাগিব, এতিয়ালৈকে দিয়া হোৱা নাই। আমাৰ গাঁৱলীয়া পৰিৱেশৰ ভিউটো চাই লওক একবাৰ। আমাৰ ঘৰৰ পিছফালৰ ভিউ এইটো খেৰৰ পুঁজি, এইবিলাক কল, এইবিলাক নাৰিকল। চাওক নাৰিকল, এডাল কেৰেলীয়ান নাৰিকল, খাই খুব ভাল লাগে, মিঠা। চ' আমাৰ গাঁৱৰ ভিউ এইটোৱে আৰু গাঁৱলীয়া পৰিৱেশ। চ' কাষেৰে এনেকৈ PW ৰাস্তা, আৰু পিছফালে এইটো আমাৰ হাইৱে। চ' আমাৰ ঘৰত বাহু আছে, দেখছি না? সৰু সুৰা কামৰ কাৰণে বাঁহৰ অভাৱ নাই, ইয়াতে কাটি দিওঁ আমি, হৈ যায়। চ' তামোল, ইয়াত তামোল লাগি আছে। গাঁৱৰ পৰিৱেশ মানে কি আৰু, শুৱনি আমাৰ গাঁওখন অতি শুৱনি গছেৰে ভৰা, ডাল ভৰি ভৰি ফল ফুল লাগে, ক'ত পাম তল সৰা। চাওক, এয়া কাল্লাৰ পালা। এইবাৰ আমাৰ পুত্ৰ জ্ঞানদীপো আহি গ'ল। ব'লা 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 ব'লা। জ্ঞানদীপে শুই আছিল, এইমাত্ৰ সাৰ পালে। সিও খুব ইচ্ছা কৰিছে। এতিয়া আমাৰ পালা, দামৰিৰ পালা। গ'ল গ'ল, পানীত যান। যোৱা যোৱা যোৱা, তুমি যাবা নালাগে। তুমি ক'ত যোৱা? তুমি থিয় দি থাকা। জান, সকলোকে কোৱা হেপী বিহু। এইফালে কেমেৰা ফালে চোৱা, হেপী বিহু কোৱা। এই বঢ়িয়া। আজি কি বিহু জান? আজি গৰু বিহু ন? হা, গৰু বিহু। এতিয়া আমি চাই আছো দামৰিত হোৱা, দেখাই আছো। আজি নাচে, আজি অলপ দেৰিকৈ নাচিম ৰ'বা, কালিৰ পৰা নাচিম ভালকৈ। চাওক কি মজা ভিউ। আজিকালি গাঁৱে ভূঞে গৰুৰ পৰিমাণ কমি গৈছে, খুব কমকৈ দেখিবলৈ পোৱা যায়। আমাৰ দামৰি গা ধোৱা হৈ গ'ল, নামিব খোজা নাই। দে এৰি দি থাক নেকি অলপমান এতিয়া? হা? অঁ দে। চ' আমাৰ গা ধোৱা হৈ গ'ল। ইহঁতক এতিয়া ৰ'দত এনেকৈ থাকিব দিলোঁ, দেৰিকৈ অলপমান আহিব ঘৰৰ ভিতৰত, অলপ খাবলৈ দিব লাগিব। তাৰপিছত গধূলি লাও বেঙেনা দি গান গাব লাগিব। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, এই গীত জুৰি সকলোকে আকৌ এবাৰ গৰু বিহুৰ শুভেচ্ছা জনালোঁ। গধূলি আকৌ ইহঁতক নতুন পঘাৰে বান্ধি
গোহালিত ভৰাই থ'ব লাগিব ধোৱা চোৱা দি। চ' এয়াই আমাৰ অসমীয়া পৰম্পৰা নিয়ম গৰু বিহুৰ। জান গৰু বিহু কেনেকুৱা লাগিল? গৰু ধুৱাই কেনেকুৱা লাগিল? আজি আজি গধূলি নাচিম নেকি? কি নাচবা? বহাগ বিহু গোৱাচোন গানটো একবাৰ। এডাল আমাৰ সজিতা গছ চাব নেকি? এটা বস্তু সজিতা গছ এটাও পাত নাই চাওক। পাত এটাও নাই। আছে তলত দেখি এইখিনি পাত আছে। গছডাল নতুনকৈ ৰোৱা গৈছিল যোৱাবাৰ, এইবাৰ হোৱা নাই বানপানীৰ কাৰণে এনেকৈ থাকিল। এডাল আমাৰ আম গছ, এডাল চাপৰতে লগা আম গছ, কিন্তু এইবাৰ আম লগা নাই। কাটি দিয়া নাযান, আম বনা নাই। এডাল তামোল মৰি গৈছে যোৱাবাৰ বানপানীত। এডাল আম গছ, আম এইবাৰো বনা নাই। সেইডাল এডাল আম গছ, সেইডাল এডাল আম গছ, সেইডাল এডাল আম গছ, আমে আম। কিন্তু দুৰ্ভাগ্যৰ বিষয় আমাৰ ঘৰত 15ডালমান আম আছে, একডাল আমো বনা নাই এইবাৰ। এডাল ঔষধি গুণযুক্ত নৰসিংহৰ গছ। আহক এতিয়া আমি পিছফালৰ পৰা যাওঁ। চ' গৰু বিহু বুলি ভিডিঅ'টো আজি এইখিনিয়ে আছিল। সকলোকে শুভেচ্ছা পুনৰবাৰ জনালোঁ গৰু বিহুৰ। চ' সকলোৰে মনবোৰ ৰং প্ৰাণেৰে ভৰি পৰক, সকলোৰে দিনবোৰ যাতে ভাল হয়, কুশলে পাৰ হয়। এয়া অসমীয়া নতুন বছৰ কালিৰ পৰা আৰম্ভ হ'ব। চ' সকলোকে অসমীয়া নতুন বছৰৰ শুভেচ্ছাও জনালোঁ। এনে ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিম। আজিলৈকে টাটা, বাই বাই। গৰু গা পা ধুই নিজে ধুলোঁ আৰু ইয়াত বিহুৰ দৈ চিৰা খাই আছোঁ। মজা আপোনালোকে খাব বিহু বুলি দৈ চিৰা। যাবলৈ যাওঁ অলপ বাহিৰত, সেয়াই আৰু।